নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ। বহুদিন ভিডিঅ' বনোৱাই হোৱা নাছিলে। কাৰণটো হৈছে মোৰ প্ৰেগনেঞ্চি চলি আছিলে। চ' এতিয়া প্ৰেগনেঞ্চিৰ 9 মান্থ চলি আছে। তো একেবাৰে প্ৰেগনেঞ্চিৰ লাষ্ট সময় আহি পাইছে। যিহেতু 9 মান্থ চলি আছে আৰু কেতিয়া হস্পিটেলত ভৰ্তি হ'ব লগা হয়, কেতিয়া কি হয় এইটো ক'ব নোৱাৰি। চ' তাৰে আগতেই এতিয়া হস্পিটেল বেগো পেক কৰিব লাগিব। আজি সেইকাৰণে ভাবিলোঁ আজি বেবীৰ যিখিনি কাপোৰ কানি যি আছে সকলোখিনি আজি পেক কৰিম। বেবীৰ হস্পিটেল বেগটো বনোৱাৰ কাৰণে মই ভাবিলোঁ একেলগতে এটা ভিডিঅ' বনাই দিয়াই ভাল। ভিডিঅ' যিহেতু বহুদিন কৰাও হোৱা নাছিলে আৰু মই বেবীৰ কাৰণে কি কি বস্তু লৈ যাওঁ, কি তাত প্ৰয়োজন হয় সেইবিলাকো বহুতে জানিবও বিচাৰে। এইবিলাক হস্পিটেল বেগত আচলতে কি লৈ গ'লে বেছি ভাল হ'ব। মোৰো প্ৰথম অভিজ্ঞতা, মই বহুত বেছি নাজানো, কিন্তু যিমানখিনি দেখিছোঁ বা আৰু যিটো নিজৰ আইডিয়া সেইটো মতে কিছু বস্তুবিলাক লৈছোঁ। তো সেইকাৰণে ভিডিঅ'টোত আপোনালোকক দেখাই দিওঁ কি লৈছোঁ, কি পেক কৰিম। প্ৰথমতে যিহেতু বেবীক আপুনি একেবাৰে কোমল কাপোৰ পিন্ধাব লাগিব, তো আইডিয়া মতে এনেকৈ লৈ লৈছোঁ। যি কামত আহে তাত ব্যৱহাৰ কৰিম। আৰু এনেকুৱা ধৰণৰ সৰু সৰু, একেবাৰে সৰু, এইটো একদম ছফ্ট হয়, মুছলিন কটন হয়। ইয়াৰে এনেকুৱা দুটামান লৈ ল'ম ভাবিছোঁ। এনে কেইটামান কিনি লৈছোঁ, কিন্তু হস্পিটেলত ইমান লৈ নাযাওঁ, দুটামান এনেকুৱা লৈ যাম। আৰু তাৰ পাছত ভাবিছোঁ এনেকুৱা ধৰণৰ দুযোৰ লৈ লৈছোঁ। এইটো নিউবৰ্ণক পিন্ধাবলৈ ভালো হ'ব আৰু ইয়াতে বুটাম আছে, তো বুটাম থকাৰ কাৰণে একো প্ৰব্লেম নহয় পিন্ধাবৰ কাৰণে। এনেকুৱা আৰু ইয়াতে টুপিও আছে, ভৰিটো নোলায়, এইটোতো সকলোৱে জানেই চাগে। চ' এনেকুৱা দুযোৰ লৈ লৈছোঁ। খুবেই মৰম লগা সৰু সৰু এনেকুৱা দুযোৰ লৈ লৈছোঁ। আৰু যিহেতু বেবী কাপোৰ পিন্ধাৰ পিছত মেৰুৱাবও লাগিব, তো মেৰুৱাৰ কাৰণে এনেকুৱা একেবাৰে ছফ্ট হয়। একেবাৰে এনেকুৱা 4খন মই কিনিছোঁ। গোটেইকেইখন লৈ নাযাওঁ, 2খন লৈ যাম। ইমানখিনি ডাঙৰ, ধৰিব পাৰিছে চাগে কিমানখিনি ডাঙৰ। এইখন বেবীক ৰেপ কৰিবৰ কাৰণে, মুছলিন কটন হয়, একদমেই ছফ্ট। তো এনেকুৱা 4খন আছে, 2খন লৈ যাম। আৰু এইবিলাক, আৰু মই এই গোটেইবিলাক কাপোৰ আগতেই ধুই থৈ দিছিলোঁ, এতিয়া জাষ্ট পেক কৰিলে হৈ যাব। আৰু গৰম কাপোৰো যিহেতু লাগিব, গৰম কাপোৰৰ কাৰণে এইটো এটা ছেট। গৰম কাপোৰৰ ছেট বহুতকেইটাই আছে, কিন্তু দুটামানেই লৈ যাম। এইটো এটা ছেট আৰু ধুনীয়া ঊলৰ হয় এনেকুৱা, তো এইটো এটা লৈ যাম। আৰু এইটো এটা আছে, ভাবিছোঁ এনেকুৱা লৈ যাওঁ। আৰু ছেট আছে, চাই লওঁ কি কৰোঁ। আৰু কটন কাপোৰ যিহেতু লাগিব তলত পিন্ধাৰ কাৰণে, আৰু যিহেতু তাত আমাৰ হয়তো 3 দিন হয়তো 4 দিন এনেকুৱা হস্পিটেলত থাকিব লগা হ'ব পাৰে, তো বেবীক এটা কাপোৰকে পিন্ধাই থ'ব নোৱাৰিম। তো সেইটো কাৰণে হাইজিনৰ কাৰণে দুযোৰমান বেছিকৈ লৈ যাম। আৰু যিহেতু বেবীৰ সৰু সৰু কাপোৰ, কিবা কাৰণত যদি দুযোৰ বেছিও হয় একো প্ৰব্লেম নাহে। আৰু এনেকুৱা কটন পিন্ধাবৰ কাৰণে আৰু তলত লৈ ল'ম। দীঘল পেণ্টটো আছে এনেকৈ, আৰু বুকত এনেকৈ মানে ইয়াতে চেইন হওক বা বুটাম হওক হ'লে মানে বেবীক পিন্ধাবলৈ বেছি সুবিধা হয়। এনেকুৱা কাপোৰো লৈ লৈছোঁ সেইকাৰণে। আৰু বেলেগ এক্সট্ৰাও লৈছোঁ, যেনেকুৱা এনেকুৱা এইটোও লৈ লৈছোঁ। এইটো পিন্ধাবলৈ বৰ অসুবিধা নহয়, ইয়াতে বুটাম আছে, এইখিনি খুলি দিলেই সুবিধা হৈ যাব পিন্ধাবৰ কাৰণে। এনেকুৱাও দুযোৰ লৈ ল'ম, কটন হয় পুৰা, তলত পিন্ধাবৰ কাৰণে ভাল হ'ব। আৰু বেবীৰ স্কিনৰ কাৰণেও ভাল হ'ব। স্কিনত আপোনাৰ বেছি গৰম কাপোৰ ডাইৰেক্ট পিন্ধাব নোৱাৰে, যিহেতু এনেকুৱা কটন কাপোৰ পিন্ধালেহে ভাল হ'ব। তো এনেকুৱা দুযোৰ লৈ ল'ম। আৰু মিটেন্স লৈ ল'ম, অকণমানি এনেকুৱা 3টা ছেট লৈ ল'ম। এইটো মিটেন্সৰ এনেকুৱা 3টা ছেট লৈ ল'ম। আৰু ছেট যিহেতু এইবিলাক একেবাৰে সৰু সৰু, সেইকাৰণে গোটেই চব মানে ইয়াৰে টুপিটোৰ ভিতৰতে এনেকৈ ভৰাই থৈ দিছোঁ, যাতে হেৰাই নাযায়। বহুত অকণমান হয়, সেইটো কাৰণে এইকেইযোৰৰ ভিতৰত এনেকৈ ভৰাই থৈ দিছোঁ। এনেকুৱা লৈ ল'ম। আৰু এক্সট্ৰা চক্স মানে এনেকুৱা একেবাৰে অকণমানি, দেখিছেই নহয় মোৰ হাতখনৰ কি ক'ত থাকে, অকণমানি বৰ মৰম লগা। এইয়া এনেকুৱাও দুযোৰ মানে লৈ ল'ম এক্সট্ৰা। আৰু এইখন চিট লৈ ল'ম,
এইখন পেচাব চেচাব কৰিলে মানে কোনো প্ৰব্লেম নহয়, সেইটোৰ কাৰণে চিট এনেকুৱা আছে, এনেকুৱা দুখন আছে, হয়তো এখন বা দুখন লৈ ল'ম আৰু এনেকুৱা চিট। আৰু বেবীক মেৰুৱাৰ কাৰণে গৰম কাপোৰ পিন্ধালেও, যিমান কাপোৰ পিন্ধালেও বেবীক যিহেতু মেৰাই থৈ দিব লাগিব, তো সেইটোৰ কাৰণে এইখন ব্লেংকেট খুব চফ্ট, খুবেই মৰম লগা। আচলতে এই ব্লেংকেটখন আপোনাৰ ষ্টাইল আছে, দেখাই দি আছোঁ মই, জেকেট টাইপ হৈ যাব এইখন। এনেকুৱা এতিয়া এনেকুৱাকৈ মেলি থকা, এইখিনি ভিতৰত থাকিব। ইয়াতে এই জেকেটত যে থাকে তেনেকৈ লক আছে। এই চেইনডাল এয়া চেইন মাৰি দিয়াৰ লগে লগে এইখিনি পেকড হৈ যাব। আৰু তাৰ পাছত ইয়াতে বুটাম আছে, এনেকৈ বুটামটো লগাই দিলে টুপি টাইপ হৈ যাব, এনেকুৱাকৈ টুপি টাইপ হৈ যাব এইখন। আৰু লৈ থাকিলে এনেকৈ ল'লেও হ'ব, আৰু যদি শুৱাই থৈ দিয়া যায় খুলি দিলে হ'ল, আৰু ডাইৰেক্ট এনেকৈ উৰাই দিব পাৰি। এইখনখন ল'ম। আৰু বেবীৰ কাৰণে ডাইপাৰ, এইটো একেবাৰে নিউ বৰ্ণৰ কাৰণে পুৰা ইয়াতে লিখাই আছে নিউ বেবী আপ টু 5 কেজি, 5 কেজি ওজনৰ বেবীলৈকে হৈ যাব, একেবাৰে নিউ বৰ্ণ বেবীৰ কাৰণে এইটো। তো এইটো খুবেই দৰকাৰ হ'ব, তো এইটো লৈ লৈছোঁ। আৰু এটা ইম্পৰ্টেণ্ট বস্তু, এইটো ৱাইপছ, নিউ বৰ্ণৰ এইটো হয়। চব ৱাইপছ ব্যৱহাৰ কৰিব নালাগে, যিটো নিউ বৰ্ণৰ কাৰণে স্পেচিফিক থাকে সেইটো ব্যৱহাৰ কৰিলে ভাল। এইটো সেইকাৰণে এই দুটাও লৈ লৈছোঁ। আৰু এক্সট্ৰা সৰু বাথ টাৱেল, একচুৱেলি এইকেইখন বাথ টাৱেল হয়, কিন্তু এনেও উৰাব পাৰি, যদি মেৰাই থবৰ কাৰণে সুবিধাও হয়। সৰু সৰু এনেকুৱা টাৱেল, ব্লেংকেট মানে গৰম টাৱেল হয়, গৰম একেবাৰে। এইকেইখনো মেৰাই থ'ব পাৰি, আৰু ইয়াত টুপিও আছে সুবিধা অনুযায়ী। এনেকুৱা দুখন ভাবিছোঁ, এনেকুৱা কেইখনো লৈ ল'ম। গোটেই হয়তো ইমান কামত নাহিব পাৰে, কিন্তু এইখিনি বস্তু লৈ ল'ম, বাচ্ছাৰ কথা যিহেতু, আৰু প্ৰথম এক্সপিৰিয়েঞ্চ, আৰু এক্সাইটেডটো বহুত হৈ আছোঁ। আৰু আপোনাৰ যিমান বস্তু ল'লেও কম লাগি থাকে, তো একেবাৰে ইম্পৰ্টেঞ্চখিনি লৈছোঁ। আৰু ঢেৰ আছে কাপোৰ কানি, কিন্তু ইমানবিলাক এতিয়া নেদেখাওঁ বাৰু। তেনেকুৱা আৰু এইটো বস্তু ল'ব লাগিব, তেতিয়া হস্পিটেলত থাকোঁতেও ব্যৱহাৰ কৰিব পাৰিম, আৰু হস্পিটেলৰ পৰা অহাৰ পাছতো বাহিৰত ওলাই আনিলে। সেইটোতো সকলোৱে দেখিছেই চাগে। এনেকুৱা তো কভাৰ হৈ থাকে, জেকেট টাইপ, এনেকৈ চেইন আছে দুয়োটা চাইডত, চেইন কেইডাল মাৰি দিলে ইয়াতে বাচ্চা থাকি যাব, এনেকৈ ল'বলৈ সুবিধা হ'ব। আৰু এইটো টুপি হৈ যাব, সকলোৱে বহুতে ব্যৱহাৰ কৰে, দেখিছেই এইটো। চ' ল'বলৈ খুবেই সুবিধা হ'ব, আৰু বাচ্চাটো লওঁতেও আপোনাৰ ভয় নালাগিব। নিউ বৰ্ণ হ'লেতো অকণমান সৰু হ'লে বহুতে অকণমান ল'বলৈও ভয় কৰে, দিগদাৰ হয়, ক'ৰবাত দুপেই পাই যায় নেকি, কিবা হৈয়ে যায় নেকি। তো এনেকৈ ল'বলৈ খুব সুবিধা হ'ব। তো এইখন লৈছোঁ, আৰু লগতে লৈছোঁ এইটো চেইন, এইটোৰ লগতে এইখন। বাচ্চাক খুৱাই থ'লে যিহেতু মহৰ পৰা বচাব লাগিব, মহ বাৰু ইমান নাথাকিব হস্পিটেলত, তথাপিও লৈ ল'ম। যেতিয়া বাচ্চা শুই থাকিব, মেক্সিমামটো শুয়ে থাকিব, আৰু যেতিয়া আমাৰ ৰুমত দিব, কেবিনত যেতিয়া দিব আমাৰ, তেতিয়া এনেকৈ খুৱাই থ'ব পাৰিম। তো আৰু এইটোত খুৱাবলৈও সুবিধা হ'ব, এইখনো চফ্ট পুৰা। আৰু এইটো আপোনাৰ মাৰাটো চেইনডাল মাৰি দিলে হৈ যাব। এইটো এটা ছেট, এইটো লৈ ল'ম। এইখিনিয়ে আৰু বেবীৰ পেকিং। আৰু যদি মই কিবা পাহৰিছোঁ লৈ ল'ব লাগিব। বৰ্তমান মই এইখিনি পেকিং কৰিম, চ' সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু এটা ভিডিঅ' বনাম, সেইটোত হ'ব হস্পিটেল বেগ, মই কি নিম, আমাৰ হস্পিটেলত যোৱাৰ পাছত কি ব্যৱহাৰ হ'ব, কি দৰকাৰ হ'ব, এইখিনি। আজিটো আছিলে বেবীৰ, তো বেবীৰটো বাৰু এইখিনিয়ে। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বিলাক এনেকৈ চাই থাকিব বুলি আশা কৰিছোঁ। আৰু আমাৰ এই নতুন জাৰ্ণিটো খুব সুন্দৰকৈ যাতে যায়, তাৰ বাবে আশীৰ্বাদ কৰিব। ধন্যবাদ।